নমস্কাৰ, মই মণিৰূপা মিশ্ৰই পাঠ কৰিব ওলাইছোঁ স্বৰচিত চুটিগল্প সোণাৰু ফুলৰ মালিতা। জোনটো ঘৰৰ ঠিক মুঠচত পৰোঁতেই সি চোতালৰ সোণাৰুজোপাৰ গুৰিলৈ ঢপলিয়াই আহিছিল। এইজোপা সোণাৰুৰ প্ৰতিটো ডাল প্ৰতিশিলা পাতৰ সৈতে তাৰ হাঁহি ধেমালি আনন্দ ফূৰ্তি মান অভিমানবোৰ এৰাব নোৱাৰাকৈ লিপিত খাই আছে। সি অহাৰ উমান পাই ময়ো তাৰ ওচৰলৈ লৱৰি আহিছিলোঁ। থোপা থোপা ফুলবোৰ ছিঙি আনি সি মোৰ দুহাত ভৰাই দিছিল। সোণাৰুৰ সেমেকা বাহিৰে সেমেকি উঠিছিল মোৰ দুহাত। গোটেই নিশা মই বুকুত সাৱটি লৈ থাকিলোঁ সেমেকা সোণাৰুবোৰ। জোনটোৰ পোহৰত মই তাৰ মুখখন স্পষ্টকৈ দেখিছিলোঁ। তাৰ মুখখন তেনেই বিবৰ্ণ আছিল। হেতা পৰা চকু দুটাই কিন্তু এবাৰো মোৰ পিনে মূৰ তুলি চোৱা নাছিল। অইন দিনাৰ দৰে সি সোণাৰুজোপাৰ গাত ধৰি দেহু দি দি জঁপিয়াই থকাও নাছিল। কেৱল ফুলবোৰ মোৰ কোলা উপচাই দিয়াত ব্যস্ত আছিল। জোনৰ স্নিগ্ধতাত মই বুৰ গৈছিলোঁ। কিমান সময় এনেদৰে পাৰ হৈছিল মই নাজানিছিলোঁ। হঠাৎ ক'ৰ পৰা জানো আহি এচপৰা কলীয়া মেঘে জোনটো ঢাকি ধৰিছিল। তিমিৰা চন্নত অস্পষ্ট হৈ পৰিছিল সোণাৰুজোপাৰ ৰূপোৱালী পোহৰ পৰা পাহিবোৰ। মোৰ কোলাত সোণাৰু ভৰাবলৈ গৈ সিও ৰৈ গৈছিল আৰু তাৰ পাছত অহা প্ৰচণ্ড ধুমুহাই উৰুৱাই লৈ গৈছিল মোৰ কোলাৰ সোণপাহিবোৰ। চকুৰ পাছৰতে সিও বিলীন হৈ গৈছিল অন্ধকাৰৰ অটব্য অৰণ্যত। হঠাৎ ঢেৰেকনিৰ প্ৰচণ্ড চিঞৰত মই সাৰ পাই গ'লোঁ। মোৰ চাৰিওফালে তাৰ উপস্থিতিৰ উমান ল'লোঁ। নাই, এয়া সমাজিকহে। এনেদৰে কিমান নিশা যে সি সপোনত মোৰ ওচৰত ধৰা দিয়েহি। তাৰ সান্নিধ্যই এক উষ্ম আমেজেৰে মোৰ মনটো ভৰাই তুলিলে। খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ। চোতালৰ সোণাৰুজোপা তেতিয়া বতাহত হাউলি জাউলি আছিল। প্ৰতি বছৰে পহিলা বহাগৰ দিনা আমাৰ গাঁৱৰ তিনিআলিৰ চকৰ কৃষ্ণচূড়াৰ জোপাৰ তলত গাঁৱৰ মুনিহ তিৰোতা ল'ৰা ছোৱালী একত্ৰিত হয়হি। তেওঁলোকে তাত নাচে বাগে বিহু মাৰে, প্ৰীতি সম্প্ৰীতি সমন্বয়ৰ এডাল শিকলিৰে বান্ধ খায়হি। অইনবাৰৰ দৰে যোৱা বেলিও এই কৃষ্ণচূড়া জোপাৰ তলত সমূহ গাঁওবাসী লগ হৈছিল। তেওঁলোকে নাচিছিল, বিহু মাৰিছিল। ঢোল পেঁপা গগনাৰ শব্দই দহোদিশ মুখৰিত কৰি তুলিছিল। ৰঙচুৱা হৈ ফুলি উঠা কৃষ্ণচূড়াৰ গুৰিৰে যেন আনন্দৰ বন্যা বৈ গৈছিল। সেই উৎসৱলৈ মোৰ লগতে সিও যাবলৈ ওলাইছিল। কিমান যে ফূৰ্তি তাৰ। দেউতাই তিনিআলিৰ মহিদূৰৰ দোকানৰ পৰা এযোৰ চোলা পেণ্ট তাৰ বাবে কিনি আনিছিল। নাই, সেইযোৰ তাৰ মুঠেই পচন্দ হোৱা নাই। কোনো মতেই সি সেইযোৰ নিপিন্ধে। তাক লাগে জিন্সৰ পেণ্ট আৰু বগা চাৰ্ট। কান্দি কাটি সি অস্থিৰ। শেষত গৈ দেউতাই তাক লগত নি তাৰ মন পচন্দৰ কাপোৰযোৰ কিনি আনিছিল, লগত এযোৰ জোতাও। কিমান যে ফূৰ্তি তাৰ। বিহুলৈ তেতিয়াও 4 দিন বাকী। মায়ে কৈছিল সেইযোৰ সি প্ৰথম বহাগৰ দিনাহে পিন্ধিব লাগিব। তাৰ ধৈৰ্যৰ সীমা নাই। সি সদায় কাপোৰযোৰ উলিয়াই আৰু পিন্ধি লৈ নিজকে আৰ্চিৰ আগত চাই থাকে। অলপ পাছত আকৌ কাপোৰযোৰ জাপি লৈ বাকচত ভৰাই থয়। তাৰ কাণ্ড কাৰখানা দেখি মা আৰু মই মুখ টিপি টিপি হাঁহোঁ। তেতিয়াও আকৌ তাৰ খং উঠে। শেষত গৈ যিদিনা তাৰ নতুন কাপোৰযোৰ পিন্ধাৰ দিনটো আহি পালে, পুৱাৰ পৰাই তাৰ তত নাই কেতিয়া আহি বিহুতলীলৈ যাব। সেইদিনা মায়ে বটি থৈ যোৱা মাহ হালধি সানি তাক ময়েই ৰাতিপুৱাই গাটো ধুৱাই দিছিলোঁ।
নতুন কাপোৰযোৰ পিন্ধি সি সাজি কাচি ওলাইছিল। গোটেই বাট যোৱা সি মোৰ তৰ্জনী আঙুলিটোত ধৰি জঁপিয়াই জঁপিয়াই গৈছিল। কিমান যে ফূৰ্তি তাৰ! পলাশ ফুলৰ ৰঙচুৱা পাহিৰ দৰেই ৰঙীন হৈ উঠিছিল তাৰ টুলটুলীয়া গাল দুখন। ঢোল পেঁপা গগনাৰ ধ্বনিৰে এক আনন্দমুখৰ পৰিৱেশে তিনিআলিৰ বহল ঠাইডোখৰ উখল মাখল কৰি তুলিছিল। সকলোৱে বিহু মাৰিছিল। মোৰ দুহাতত ধৰি সিও দেও দি নাচিছিল। তাৰ সৈতে ময়ো নাচিছিলোঁ। একেলগে ঘূৰি ঘূৰি নাচিছিলোঁ। কৃষ্ণচূড়াৰ ৰঙীন পাহিবোৰ এপাহি দুপাহিকৈ আমাৰ শিৰত পৰিছিল। ডালত পৰি থকা কুলি কেতেকীয়ে মতলীয়া হৈ পিনাইছিল। বসন্তৰ মদালক বতাহে মাতাল কৰি তুলিছিল আমাক দুয়োকে। সেই মুহূৰ্ততেই ঘটি হৈছিল অঘটনটো। হঠাৎ এদল চিপাহী আহি আমাক সকলোকে আগুৰি ধৰিছিল। তাৰ পাছত আৰম্ভ কৰিছিল লাঠি চালনা। কাৰণ আমাৰ অলক্ষিতে জুমটোৰ মাজত আত্মগোপন কৰিছিলহি কেইজনমান উগ্ৰপন্থীয়ে। যিকোনো মূল্যৰ বিনিময়ত সেই দুৰ্ধৰ্ষ উগ্ৰপন্থীক পুলিচে কৰায়ত্ব কৰিবই লাগিব। প্ৰথমে লাঠি চালনা, তাৰ পাছত আৰম্ভ হৈছিল দুয়ো পক্ষৰ মাজত গুলীয়াগুলী। নিমিষতে স্তব্ধ হৈ পৰিছিল গীত মাত বাদ্যধ্বনি। চিৎকাৰ কৰি উঠিছিল আনন্দত মতলীয়া হৈ থকা ৰাইজ আৰু সকলোৱে ছত্ৰভংগ দিছিল। ধৰাশয়ী হৈ পৰিছিল বহুকেইজন আৰু কৃষ্ণচূড়াৰ গুৰিৰে তেজৰ নৈ বৈ গৈছিল। তাৰে এটা গুলী আহি মোৰ ভাইটিৰ বুকু ভেটি গৈছিল। মোৰ সোঁহাতৰ তৰ্জনী আঙুলিত সজোৰে খামুচ মাৰি ধৰি থকা মোৰ ভাইটি ৰৈ গৈছিল। লাহে লাহে শিথিল হৈ আহিছিল তাৰ ফুল কোমলীয়া হাতৰ মুঠি। তাৰ কলিজা ফুটি বৈ অহা তেজৰ ফুৱাৰাই ৰঙীন কৰি তুলিছিল তাৰ নতুন বগা চাৰ্টটো। এক যন্ত্ৰণাকাতৰ চিঞৰ মাৰি সি ঢলি পৰিছিল চিৰদিন চিৰকালৰ বাবে। আৰু মহাজগতৰ কোনোবা এটা বিন্দুত বিলীন হৈ গৈছিল তাৰ কণমানি বুকুৰ মাজৰ জীৱাত্মা। শেষ হৈ গৈছিল তাৰ মোহ পৰখা কথাবোৰ, তাৰ গোলাপ গোলাপ হাঁহিবোৰ। এখন শূন্য হৃদয়লৈ মই উভতি আহিছিলোঁ। শূন্য হৈ পৰিছিল মোৰ চাৰিওফালৰ পৃথিৱী। সুধ বগা কাপোৰ এখনেৰে ভাইটিক চোতালত ঢাকি থোৱা হৈছিল। সন্তান হেৰুৱাই মা পাগল হৈ পৰিছিল। বুকু ঢকিয়াই কান্দিছিল, মূৰ আফলিয়াইছিল, মুখেৰে প্ৰলাপ বকিছিল। সাৱটি বহি আছিল তাৰ তেজে ধোৱা শৰীৰটোলৈ। তাৰ মৃত্যু কোনোমতেই এৰি দিব নোখোজে তাক। শেষত চোতালত গোট খোৱা মানুহকেইজনে মাৰ বুকুৰ পৰা তাক টানি আজুৰি লৈ গৈছিল। আমাৰ বাৰীৰ কাষৰ পথাৰখনত তাক সমাধি দিয়া হৈছিল। শিল পৰা কপৌজনী হৈ মই পিৰালিৰ পৰা সকলোবোৰ চাই ৰৈছিলোঁ। কান্দোনবোৰ নোহোৱা হৈ গৈছিল। চোতালৰ এটা মূৰে থকা সোণাৰু জোপাৰ গুৰিলৈ এটা সময়ত ক'ব নোৱাৰাকৈ মই দৌৰি আহিছিলোঁ। এথোপা এথোপাকৈ ফুলবোৰ দুহাত ভৰাই পথাৰলৈ লৰ দিছিলোঁ। তাক সমাধি দি থৈ যোৱা মাটিৰ ঢিপটোত সোণাৰুৰ পাহিৰে দলিচা পাৰি দি কৈছিলোঁ, চোৱা মই তোমালৈ কিমান সোণাৰু আনিছোঁ। তুমি ভাল পোৱা এই সোণাৰুৰেই উপচাই তুলিম তোমাৰ সমাধি। এই নৰসাধকবোৰে তোমাক পৃথিৱীৰ সুন্দৰতা উপভোগৰ পৰা বঞ্চিত কৰিলে কি হ'ল, কিন্তু মই প্ৰত্যেকটো বসন্তই দি যোৱা ৰঙা হালধীয়া ফুলেৰে তোমাৰ সমাধি ৰঙীন কৰি তুলিম। তুমি কেৱল শান্তিত থাকা। সকলোবোৰ শূন্য হৈ পৰিছিল। মই, মা, সকলো
এখন নহয়, দুখন নহয়, 20খন চিতাৰ জুয়ে চানি ধৰিছিল বসন্তৰ আকাশ। কি দুখ কৰিছিল সেই নিৰীহ লোককেইজনে, যাৰ বাবে তেওঁলোকে অকাল মৃত্যুক সাৱটিব লগা হৈছিল। ঢেৰেকনিৰ প্ৰচণ্ড শব্দত মোৰ তন্দ্ৰা ভাঙিল। ইমান পৰে মই উভতি গৈছিলোঁ মোৰ দুখময় অতীতলৈ, মোৰ হেৰাই যোৱা ভাইটিৰ ওচৰলৈ। আজিৰ দৰে প্ৰায় নিশাবোৰৰ সপোনত সি মোৰ ওচৰলৈ আহে, মোৰ সৈতে চোতালৰ সোণাৰু জোপাৰ তলত উমলে, মোৰ দুখ জৰ্জৰ অতীতটোৰ সৈতে উমলে। হাতেৰে মই বিচনাখন খেপিয়াব ধৰিলোঁ। সঁচাকৈ আছে নেকি বাৰু সি মোৰ ওচৰত শুই? ধুমুহা বৰষুণ আহিলেতো সি মোৰ বুকুৰ মাজত কুৰুকি সোমাই পৰে। আকৌ খেপিয়ালোঁ, নাই, সকলোবোৰ শূন্য। প্ৰচণ্ড জোৰেৰে বতাহ বলিছে। বতাহ আৰু বৰষুণৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে। বিহুলৈ মাত্ৰ 7 দিনহে বাকী। শিলডল ভাঙি বৰদৈ চিলা আহিছে। ধুমুহা আৰু ঢেৰেকনিৰ শব্দই তালাফাল লগাই দিছে আকাশ আৰু পৃথিৱীত। গছবোৰে নিজৰ ভাৰ হেৰুৱাই হাউলি জাউলি পৰিছে। দুপাল পিতা বৰষুণে ধুৱাই পেলাইছে সমগ্ৰ পৃথিৱী। হঠাৎ জোৰেৰে কিবা এটা ভাঙি পৰাৰ শব্দ পালোঁ। খিৰিকীৰ আইনাৰে বাহিৰলৈ চাই পঠিয়ালোঁ। বিজুলীৰ পোহৰত আন্ধাৰৰ মাজতো মাজে মাজে জিলিকি উঠিছে আন্দোলিত আকাশ, কম্পিত পৃথিৱী। সেই পোহৰত খুব সূক্ষ্মভাৱেই নিৰীক্ষণ কৰিলোঁ শব্দৰ উৎস। হাই, ই কি? বতাহে সোণাৰু জোপা বগৰাই পেলালে, মাৰি মোহাৰি পেলালে সোণাৰু জোপাৰ ডাল পাত সকলোবোৰ। মই চিঞৰি উঠিলোঁ। চিঞৰি চিঞৰি পাৰ্যমানে কান্দিবলৈ ধৰিলোঁ। বৰদৈ চিলাই ধৰাশয়ী কৰি পেলালে মোৰ ভাইটিৰ শেষ অস্তিত্বক, আমাৰ শৈশৱৰ সমস্ত আৱেগ অনুভূতিক সামৰি লৈ থকা সোণাৰু জোপাক। আৰু চাগে কাহানিও মোৰ ভাইটি মোৰ ওচৰলৈ নাহিব। এনেদৰে নিশাৰ সপোনত মোৰ সৈতে উমলিবলৈ, সোণাৰু বুটলিবলৈ আৰু মোৰ পৰা শুনিবলৈ সোণাৰু ফুলৰ মালিতা।